বন্ধুসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' বন্ধুসকল আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ স্বাস্থ্য বিভাগৰ কিছুমান নতুনকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ কিমানখিনি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব, কোনটো বিভাগত কিমানখিনি পোষ্ট আছে, কোনটো কাষ্টৰ বাবে কিমানখিনি পোষ্ট আছে, সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকক। চ' বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখক, কিয়নো সদায় নতুন নতুন জব আপডেট আৰু এডুকেশ্যনেল আপডেট লৈ আহোঁ। চ' ইয়াৰ আপোনালোকৰ পোষ্টৰ নাম হৈছে ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কিছুমান পোষ্ট আছে। চ' বন্ধুসকল মূল কথালৈ আগবাঢ়ো। চ' বন্ধুসকল ইয়াতে আপোনাৰ টোটাল পোষ্ট হৈছে আপোনাৰ 13,443খন টোটাল পোষ্ট হয়। চ' ইয়াতে আপোনাৰ প্ৰথম পোষ্ট যিটো আছে একাউণ্টেণ্ট, ইয়াতে আপোনাৰ টোটাল পোষ্ট হৈছে 128খন। চ' ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো লাগিব, এইটো বেচেলৰ অফ কমাৰ্চ লাগিব। BCom যদি আপুনি কমপ্লিট কৰিছে তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনাৰ চেলাৰীটো উল্লেখ কৰি দিয়া আছে 29,200ৰ পৰা 92,300লৈকে। চ' তাৰপিছত পোষ্ট হৈছে আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ। চ' ইয়াতে আপোনাৰ টোটাল পোষ্ট হৈছে আপোনালোকৰ 3,408খন টোটাল পোষ্ট হয়। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 12 পাছ যদি কৰিছে এইটোত এপ্লাই কৰিব পাৰিব। চ' লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, কম্পিউটাৰ টাইপিং স্পীড থাকিব লাগিব। 25 ৱাৰ্ড পাৰ মিনিটত যদি আপুনি টাইপ কৰিব পাৰে তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে। চ' ইয়াতে আপোনাৰ চেলাৰীটো দিয়া আছে আপোনাৰ 25,500ৰ পৰা 81,100। চ' তাৰপিছত পোষ্ট আছে আপোনাৰ আপাৰ ডিভিজন ক্লাৰ্ক UDC। চ' ইয়াতে আপোনাৰ পোষ্ট আছে আপোনাৰ 879খন পোষ্ট আছে টোটাল। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী যদি আপুনি কমপ্লিট কৰিছে তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া উল্লেখ কৰা আছে আপোনালোকৰ 25,500ৰ পৰা 81,100। চ' তাৰপিছত আপোনালোকৰ আছে লোৱাৰ ডিভিজন ক্লাৰ্ক। চ' ইয়াতে আপোনালোকৰ 12 পাছ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো উল্লেখ কৰি দিয়া আছে আপোনালোকৰ 19,900ৰ পৰা আপোনালোকৰ 63,200লৈকে পাব। চ' তাৰপিছত পোষ্ট হৈছে আপোনালোকৰ ANM। চ' ইয়াতে আপোনালোকৰ টোটাল পোষ্ট হৈছে আপোনালোকৰ 362খন টোটাল পোষ্ট। ইয়াতে আপোনালোকৰ ডিপ্ল'মা ইন AMN যদি পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেনেহ'লে আপুনি এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' তাৰপিছত পোষ্ট হৈছে, চ' ইয়াতে আপোনাৰ চেলাৰীটো উল্লেখ কৰা আছে আপোনাৰ 25,500ৰ পৰা 81,100লৈকে পাব। তাৰপিছত আপোনালোকৰ আছে জেনেৰেল নাৰ্ছ। চ' ইয়াতে আপোনালোকৰ টোটাল পোষ্ট হৈছে আপোনালোকৰ 209খন। চ' ইয়াতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব GNM পৰা যদি আপুনি GNM যদি আপুনি ডিপ্ল'মা কৰিছে তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো উল্লেখ কৰা আছে আপোনালোকৰ 44,900ৰ পৰা 1,42,400 চ' তাৰপিছত পোষ্ট হৈছে আপোনালোকৰ মাল্টি টাস্কিং ষ্টাফ MTS। চ' ইয়াতে আপোনালোকৰ 4,922খন টোটাল পোষ্ট আছে। চ' ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। যদি আপুনি মেট্ৰিক পাছ হৈছে তেনেহ'লে আপুনি এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো দিয়া আছে আপোনালোকৰ এইটো কৈ দিলোঁ। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া আছে আপোনালোকৰ 18,000ৰ পৰা আপোনালোকৰ 56,900লৈকে পাব। তাৰপিছত আপোনালোকৰ আছে লেব এটেণ্ডেণ্টৰ পোষ্ট আছে। চ' ইয়াতে আপোনালোকৰ টোটাল পোষ্ট আছে আপোনালোকৰ 775খন। চ' ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে আপোনালোকৰ 12 পাছ হ'লে আপুনি এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো উল্লেখ কৰা আছে আপোনালোকৰ 18,000ৰ পৰা 56,900লৈকে পাব। চ' তাৰপিছত পোষ্ট যিটো আছে আপোনালোকৰ এম্বুলেঞ্চ ড্ৰাইভাৰ। ইয়াত আপোনালোকৰ 160খন পোষ্ট আছে টোটাল। চ' ইয়াত আপোনালোকৰ মেট্ৰিক পাছ থাকিব লাগিব, লগতে আপোনালোকৰ HMB ড্ৰাইভিং লাইচেঞ্চ যদি আছে তেনেহ'লে এইটো পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া আছে আপোনালোকৰ 18,000ৰ পৰা 56,900লৈকে দিয়া আছে। তাৰপিছত আপোনালোকৰ আছে কাৰ ড্ৰাইভাৰ। চ' ইয়াতে আপোনাৰ টোটেল পোষ্ট আছে আপোনাৰ 152খন। চ' ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে এইটো যদি আপুনি 10 পাছ কৰিছে তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ লগতে LMB ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেনেহ'লে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া আছে আপোনাৰ 18,000ৰ পৰা 56,900লৈকে পাব।
চ' ইয়াতে আপোনালোকৰ এজ লিমিটটো যিহেতু দিয়া আছে আপোনালোকৰ মেক্সিমাম 32 লৈকে এপ্লাই কৰিব পাৰিব। চ' লগতে আপোনালোকৰ এজ ৰিলেক্সন যিটো পায় এইটো আপোনালোকৰ গ্ৰুপ ৰোল অনুযায়ী পাব। চ' ইয়াতে আপোনালোকৰ সকলোবিলাক যিবিলাক পোষ্টৰ কথা কৈছোঁ আপোনালোকক 10টা বিভাগৰ পোষ্টৰ কথা কৈছোঁ। চ' ইয়াতে সকলোবিলাক আপোনালোকৰ মেক্সিমাম এজ দিয়া আছে আপোনালোকৰ 32 লৈকে। লগতে আপোনালোকৰ যিমানখিনি এজ ৰিলেক্সন আছে সকলোবিলাক গভৰ্ণমেণ্ট ৰুল অনুযায়ী পাই যাব। চ' তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফি, ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফি দিব লাগিব। ইয়াতে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ বাবে 500 টকা এপ্লিকেশ্যন ফি দিব লাগিব। OBC কেণ্ডিডেটৰ বাবে 400 টকা এপ্লিকেশ্যন ফি দিব লাগিব। এক্স চাৰ্ভিচমেন PWD SC কেণ্ডিডেটৰ বাবে 200 টকা দিব লাগিব আৰু ST কেণ্ডিডেটৰ বাবে 100 টকা দিব লাগিব। চ' ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো থুলমূলকৈ কৈ দিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এখন লিংক পাব, তাৰ পৰা আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ অল চিলেকশ্যন প্ৰচেছটো পাই যাব। চ' ইয়াতে আপোনালোকৰ দুটা সিলেকশন প্রসেস হব, এটা আপনার রাইটিং এক্সামিনেশন টেস্ট আর একটা হব আপনার ইন্টারভিউ। সো ইয়াতে আপনার জব লোকেশন যেটা আছে আপনার অল ওভার ইন্ডিয়াত হব। সো এপ্লাই করার বাবে এইটো ভিডিও ডেসক্রিপশন বক্সত আপনার এপ্লাইৰ বাবে লিংক পাই যাব, তারপরে আপনার এপ্লাই কৰিব পাৰিব। সো ইয়াতে আপনার যেটো এপ্লাই লাষ্ট ডেট দিয়া আছে আপনার 24/10/2020 24 অক্টোবৰলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, ভিডিঅ' সকলোৰে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো সিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন জব আপডেট আৰু এডুকেশ্যন আপডেটসমূহ লৈ আহোঁ। সো বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।